মোৰ এটা বহুত দিনকাৰ মোৰ এটা স্বপ্ন মই ৰিয়ান পৰাগৰ লগত মই হাক কৰিছোঁ মই এটা স্বপ্ন ক্লিয়াৰ হৈছে আৰু ৰিয়ান পৰাগৰ লগত মই কথা পাতিম মই কথা পাতিছোঁ আৰু মানুহে যে কৈ আছে যে ৰিয়ান পৰাগৰ মা বাবা যে পইচা দিছে 20,000 এইটো মিছা কথা এইটো একবাৰ মিছা এইটো মোৰ স্বপ্ন আছিল মই স্বপ্ন সাকসেসফুল কৰি দিছোঁ কেনেকে আহিল তোমাৰ মনত তালৈকে যাম বুলি? মোৰ এটা কেনেকে আৰু আহিব মোৰ এটা ফিলিংছ হৈ গৈছে ইয়াৰ যে দুটা ছক্কা মাৰিল মোৰ আগৰ পৰা ইয়াৰ ছক্কা দেখি মই ফিলিংছ উৰাই যায় মই যদি ঘৰত থাকোঁ ইয়াক মই যাব খোজোঁ তুমি ৰিয়ান পৰাগৰ মাকক চিনি পোৱা নেকি? নাই পোৱা নাই পোৱা ক'ত টিকট কাটিছিলা আৰু কেনেকে গ'লা? বাহিৰত টিকট বিক্ৰী কৰি আছে মই টিকট ল'লোঁ 2600 টকা দি 2600 টকা দি মই ভিতৰত গ'লো ভিতৰত মোৰ একেবাৰে ওপৰত আছিল মই একেবাৰে তলত আহিছোঁ তলত আহি মই ডাইৰেক্ট জঁপিয়াই গৈছোঁ চিকিউৰিটি দুফালে দেখছোঁ ডাইৰেক্ট চিকিউৰিটি কি কৈছে? চিকিউৰিটি মোক ধৰি আনি মোক মাৰছে মোক এই যে এটা মাৰছে আৰু এটা বগি দিছে ৰিয়ান পৰাগক লগ পাই কি ক'লা? মই কৈছোঁ স্যার ভালো আছে না কয় হ্যাঁ ভালো আছি কইলাম তারপাছত মই কৈছোঁ যে স্যার মোক কিন্তু বচাবো কয় হ'ব বচাম কয় বচাম তারপাছত মোক সিকিউরিটি আহি মোক এনেকুৱা কৰি ধৰিলে মই আৰু ছুটব নাপাম কি বচাব গৈছিলা তুমি? যে স্যার মোক বচাব মোক যদি পুলিচে ধৰে আপুনি মোক বচাব স্যার মোৰ লগত কিন্তু স্যার আমাৰ দুখীয়া মানুহ স্যার পইচা পাতি নাই এইটোৱে মই কৈছোঁ কিমান টকাৰে তুমি টিকট কাটিছিলা? 2600 পইচা ক'ত পাইছিলা তুমি? পইচা মই কাম কৰিছিলোঁ খেল চাবৰ কাৰণে কাম কৰিছিলা? পইচাটো দিলোঁ খেলো চালোঁ ৰিয়ান পৰাগৰ লগত মোৰ স্বপ্ন আছিল স্বপ্নটো ক্লিয়াৰ সাকসেসফুল হ'ল ভিতৰত যোৱাতে সময়ত কোনে ভিডিঅ' কৰি আছিলে কি কৈছিলা কাৰোবাক সুধিছিলা নেকি? নাই মই খালি কৈছিলোঁ যে মই ভিতৰত যাম সেই লগে বাৰে বাৰে মই একবাৰ উঠিবলৈ যাওঁ সিকিউরিটি খালি চাই থাকে আবার সিকিউরিটি বলে মই বলে এবার 3-4 বার হৈ গৈছে 3-4 বার পাছত মই ডাইরেক্ট গৈছোঁ মই পৰি যায় মোৰ চটিটো কি মোৰ জোতাটো মই থৈ আহিছোঁ আৰু মোৰ পইচা আছে 500 টকা মই এইটো ৰিয়ান পৰাগৰ লগত মই হাক কৰিছোঁ না নাই